মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ আমাৰ বিজনীবান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুল গোল্ডেন জুবলি এই বছৰ চেলিব্ৰেট কৰিব। গতিকে এই বিদ্যালয়খনে এই বিজনী অঞ্চলৰ পৰা বহুত মানৱ সম্পদ সৃষ্টি কৰিলে আৰু যি মহান ব্যক্তিসকলে এই বিদ্যালয়খন স্থাপন কৰিছিলে সেই সকললৈ মই শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে এই বিদ্যালয়খন 100 বছৰ হোৱালৈকে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আগবঢ়াই লৈ আহিছে, মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আজিৰ সময়ত বহুতখিনি সমস্যা আছে, অকল এইখন বিদ্যালয়ে নহয়, যোৱা হ'ব পাৰে 20-25 বছৰত বহুতখিনি বিদ্যালয়বিলাকত মেৰামতি কৰা হোৱা নাই, তাত কিবা কিবি নিৰ্মাণ কৰিব লাগে, স্কুলৰ ষ্টুডেণ্টৰ সংখ্যা বাঢ়ি গৈছে, সেইমতে ক্লাছৰুম বাঢ়িব লাগে, সেইবিলাক কাম হৈ উঠা নাই। ইয়াৰ কাৰণে আৰু আনপিনেদি যিবিলাক বিল্ডিং বনোৱা হৈছিলে, ঘৰ বনোৱা হৈছিলে, সেইবিলাকত 30-40 বছৰ আগৰ ঘৰ, চ' সেই ঘৰবিলাক চব পুৰণা হৈ গ'ল, টিং ফুটি গ'ল। তেনেকুৱা আমাৰ বড়োলেণ্ডত প্ৰায় 2000মান স্কুল তেনেকুৱা অৱস্থাত আছে। তো যোৱা বছৰ আমি যেনেকৈ নহওক 500খন স্কুল ৰিপেয়াৰিং কৰিলোঁ, এই বছৰ 700খন কৰিবলৈ গৈ আছোঁ। আৰু এই হায়াৰ ছেকেণ্ডাৰী হাইস্কুলবিলাক মডেল কৰিবলৈ আমি চিন্তা কৰা হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নতুন নতুন মডেল কলেজ নিৰ্মাণ কৰিছে, নতুন হাইস্কুল নিৰ্মাণ কৰিছে, কিছুমান আপগ্ৰেড কৰিবলৈ গৈ আছে। তো সেইকাৰণে আজি বিজনীবান্ধৱ আমাৰ বিজনী এৰিয়াৰ খুব এটা ইম্পৰ্টেণ্ট এটা ইনষ্টিটিউশ্যন হয়। তো এই ইনষ্টিটিউশ্যনখন সকলো দিশৰ পৰা আগবাঢ়ি লৈ যোৱাত আমাৰ বিটিআৰ চৰকাৰে সকলো দিশৰ পৰা আগবঢ়াই লৈ যোৱাত আমি কাম কৰিম। আৰু এই বছৰ এইটো বিত্তবৰ্ষত আমি 1 কোটি টকা বিদ্যালয়খনক দিছোঁ, আৰু অহা বিত্তবৰ্ষত আমি চেষ্টা কৰিম 1 কোটি টকাতকৈ বেছি দিব পাৰোঁ নেকি, যাতে ইয়াতে যিখিনি সমস্যা তেখেতসকলে কৈছে, ইয়াত টয়লেট লাগে, খোৱা পানীৰ ব্যৱস্থা লাগে, অডিটৰিয়াম লাগে, ইয়াৰ বাহিৰে আৰু কি লাগে, ছায়েন্স লেবৰ পৰা আদি কৰি সকলো নিৰ্মাণ কৰাৰ কাৰণে আমি যিমানখিনি পাৰোঁ এই বিজনীবান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুলটো আমাৰ তৰফৰ পৰা আন্তঃগাঁথনি সৃষ্টি কৰাত যিখিনি লাগে এইখিনি চৰকাৰী গ্ৰাণ্ট দিবলৈ আমি চেষ্টা কৰিম। মৰম আছে কাৰণে আহিছে, আস্থা হেৰুৱা নহয়, মৰমটো বেছি আছে কাৰণে আহিছে। এতিয়া লক্ষ্যটো হৈছে যে আমাৰ যিখিনি লোকসভা চিট আছে ইয়াত NDA জিকিব লাগে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী হ'ব লাগে। এই লক্ষ্য লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোতো কাম কৰি আছে, বিটিআৰ অঞ্চলতো কৰি আছে, আমাৰ এলায়েন্স চৰকাৰ আছে আৰু আমি এলায়েন্স টিম হিচাপে কাম কৰি আছোঁ। গতিকে ইয়াতো কাম কৰিছে, মন্ত্ৰী বিধায়কসকল আহিছে, আমিও কাম কৰি আছোঁ। বুথ কমিটিলৈকে আমি সকলো ইতিমধ্যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো হৈ গ'ল। গতিকে সকলো ভালে চলি আছে, তাত কোনো অসুবিধা নাই। আৰু মই আপোনালোকৰ আগত এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ মেইন ফ'কাছটো হৈছে উন্নয়ন। বড়োলেণ্ডত ইমান বছৰ, প্ৰায় 30-40টা বছৰ এটা অস্থিৰতা বিৰাজ কৰিছিলে, বহুত হিংসা হৈ গ'ল, বহুত মৰামৰি হৈ গ'ল, আৰ্মি পুলিচ মিলিটাৰী সদায় এটা সময়ত আছিলে, ভাতৃঘাতৰ সংঘৰ্ষবিলাক হৈছিলে। এতিয়া এই 2.5 বছৰত ইমান শান্তি আহি গ'ল, এইখিনি সময়ত আমি আৰু বেলেগ ৰাজনীতিটো বেছি গুৰুত্ব নিদি পেলাই উন্নয়নৰ ৰাজনীতিটো বেছিকৈ গুৰুত্ব দিব লাগে। আমি বহুত পিছ পৰি আছোঁ, চ' সেইখিনি আমি সমান কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তা, ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ মাজত অসম থাকিব লাগিব, এই যিটো চিন্তা, ইয়াত এই যিটো মিছন, ইয়াত আমি সকলো আগবাঢ়ি যাব লাগিব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন যিটো বিশ্বগুৰু কৰা, বিশ্বত একদম আগবঢ়া দেশ হিচাপে স্থাপন কৰাৰ কাৰণে আজি স্বনিৰ্ভৰশীল ভাৰত গঢ়াৰ কাৰণে যিটো আগবাঢ়িছে, তাত আমিও সহযাত্ৰী হৈ আগবাঢ়ি যাব লাগিব। গতিকে আজি সৰু সুৰা পলিটিক্স, কোনোবাই কিবা কৈছে, কিবা কোৱা নাই, কিবা ভাবিছে, এইটো ইমান ইয়াত জেগা নাই। ইয়াত মূল জেগাটো হৈছে বড়োলেণ্ডখন শান্তি থাকিব লাগে। আজিও কোনোবাই কোনো চিন্তা নকৰাকৈ যি টি কথা কয়। ইয়াত কিমান আমাৰ জাতি জনগোষ্ঠীৰ মাজত সংঘাত হৈ গ'ল, কিমান মানুহ মৰামৰি হৈ গ'ল, কিমান ঘৰ জ্বলাজ্বলি হৈ গ'ল। আজিও কিছুমান মানুহে কোনো ইৰেছপনচিবলভাৱে বহুত কথা কয়, সেইবিলাক আমি নিবিচাৰোঁ। আৰু আজি বিজনীত আহিছোঁ, শাৰদীয় দুৰ্গা পূজা আমাৰ আৰম্ভ হৈছে। মই বিজনী অঞ্চলৰ সকলো ৰাইজক, সকলো জাতি জনগোষ্ঠী ধৰ্ম সকলো ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু মা দুৰ্গাৰ আশীৰ্বাদত বিজনী অঞ্চল এনেও ভাল, মানুহবিলাকে খুব কৰ্মজীৱী হয়, খেতি কৰে, চবে ভাল কৰে, আৰু শান্তিপ্ৰিয় বিজনীৰ ৰাইজটো সকলো মিলি থাকে। অনাগত দিনতো মা দুৰ্গাৰ আশীৰ্বাদত তেনেকুৱাই বিজনীখন থাকক। আৰু ইয়াৰ পিছত আৰু ডাঙৰ লক্ষ্মী পূজা হ'ব, তাতো আমি আকৌ লগ পাম। সকলোকে ধন্যবাদ জনালোঁ।
क'क्राझार मख्रापारायाव थानाय साम कलेज अफ नार्सिं इन्स्टिट्यूटआव गोदान फरायसाफोरनि एडमिशन एबा मुं थिसननाया सोलिगासिनो। नार्सिं कर्स फरायनो गोसो गुदुं फरायसाफ्रा फैगौ 30 अक्ट'बर खालारसिमनि गेजेराव मुं थिसनफैनो हागोन। क'क्राझार सहरनि खोला फारसे मख्रापारायाव थानाय साम कलेज अफ नार्सिं इन्स्टिट्यूटआव निउ दिल्लीआव थानाय इन्डियान नार्सिं काउन्सिल आरो गुवाहाटीआव थानाय आसाम नार्सेस मिडवाइफ्स एन्ड हेल्थ भिजिटर्स काउन्सिलनि सिङाव एफिलिएटेड जानायजों लोगोसे गभर्नमेन्ट अफ आसामनि हेल्थ एन्ड फेमिलि वेलफेयार डिपार्टमेन्टजों गनायथि होजानाय गंसे गाहाम खाबु थानाय नार्सिं इन्स्टिट्यूट। 3 years in general nursing midwifery आरो 2 years diploma in auxiliary nursing and midwifery course-नि सोलोंथायखौ HS पास खालामनाय साइन्स एबा आर्ट्स स्ट्रीमनि गोसो गुदुं फरायसाफ्रा लानो हागोन। साम कलेजाव एडमिशना जागासिनो दङ 31 अक्ट'बरसिम आरो बिनि उनावहाय जोंहा स्टुडेन्टफोरनि थाखाय फेसिलिटि दङ बेहाय 3 years कोर्स आरो हस्टेल फेसिलिटि दङ आरो हस्टेलाव थांनो फैनायनि थाखाय गारिबो दङ। साम कलेज अफ नार्सिं इन्स्टिट्यूटआव फरायसाफोरनि थाखाय डिजिटल क्लासरूम, लाइब्रेरी फेसिलिटीज, कम्पिउटार लेबोरेटरी, नार्सिं फाउंडेशन लेबोरेटरी, कम्युनिटी हेल्थ नार्सिं एंड न्यूट्रिशन लेबोरेटरी, OBG, पेडियाट्रिक्स लेबोरेटरी, प्रिक्लिनिकल साइंस लेबोरेटरी, क्लिनिकल ट्रेनिंग आरो हस्टेलनि थाखाय 4-star RCC रेसिडेंशियल बिल्डिं लोगोसे बासजों थांलाय फैलायनि गाहाम खाबुफोरखौ होनाय जायो। आबुङै मिथिनो थाखाय 9854-550697 नङाब्ला 9854-300175 मबाइल नाम्बाराव खौरां लाहरनो हागोन। गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार। सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो। अब्ला मानोथो गोबाव खालामखो? नोंथाङा थाबैनो फिट सिटीआव एडमिशन लाहैदो। आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नाम्बाराव कल खालामनो हागोन।